নমস্কাৰ 60 ছেকেণ্ডত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানোৱা হওক। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। 1999 চনৰ 9 মাৰ্চত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ। 1997 চনৰ জুলাই মাহত ইয়াক জৈৱ সংৰক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰা হয়। এইখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ চেলিক্স জলাশয়যুক্ত অৰণ্য। ই ফেৰাল ঘোঁৰা অৰ্থাৎ বনঘৰচীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে বিখ্যাত। Dibru Saikhowa National Park is located at Dibrugarh and Tinsukia district of Assam. On 9th March 1999, it is recognized as a national park. It has an area of 340 square kilometer. It was designated as a biosphere reserve in July 1997. It is the largest Salix swamp forest in northeast India. It is famous for feral horse and white-winged wood duck. Thank you.